আইফোনত স্ক্ৰীন ৰেকৰ্ডটো হোম স্ক্ৰীনত কেনেকৈ আনিব তো ফাৰ্ষ্টে আপোনালোকে সেটিংছত যাব সেটিংত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ তলত আছে আপোনাৰ কন্ট্ৰোল চেণ্টাৰত যাব লাগিব কন্ট্ৰোল চেণ্টাৰত ক্লিক কৰি দিব তাৰ পিছত ওপৰলৈ এনেকৈ সোৱাইপ কৰিব সোৱাইপ কৰাৰ পিছত আপুনি চাব তলত লিখা আছে স্ক্ৰীন ৰেকৰ্ড দেখিছে নহয় মই জুম কৰি দিছো তো এই প্লাস আইকনটোত ক্লিক কৰি দিব গ্ৰীন কালাৰ ক্লিক কৰি দিব তাৰ পিছত এতিয়া হোম স্ক্ৰীনত যাওক এটা আহি গ'ল দেখিছে এইটো মই এতিয়া স্ক্ৰীন ৰেকৰ্ড কৰি দেখুৱাইছো 3 2 1 go স্ক্ৰীন ৰেকৰ্ড ষ্টাৰ্ট হৈ গ'ল